ভাতৃ জীৱনৰ এয়াই এক বিৰল দৃশ্য নহয়নে? এয়াই হৈছে এক প্ৰকাৰ অৱসৰ বিনোদন। এই বয়সতনো আৰু তেওঁলোকে কি কৰিব? কাম কাজো বিশেষ নাথাকে যিহেতু। এনেকৈ ওলাই আহি পুৰণা বন্ধুবৰ্গৰ লগত পুৰণা স্মৃতি ৰোমন্থন কৰি ডেকাৰ বয়সতে তেওঁলোকে এনেকেই খেলা ধূলা কৰিছিল, এনেকেই খেলিছিল। আৰু এতিয়াও সুবিধা পালে তেওঁলোকে সেই চান্সটো নেৰে। দেখিছেনে কি ধুনীয়াকৈ খেলিছে? চাৰিজনক চাই লওক। আৰু দৰ্শকসকলো সেই একেই বয়সৰে, খেলুৱৈ সকলো একে বয়সৰে। কি বিৰল দৃশ্য। এনেকুৱা দৃশ্য দেখিবলৈ আজিকালি বৰ তাকৰ, বা আজিকালি এনেধৰণৰ বয়সৰ মানুহে এনেকৈ ওলাই আহি টাইম পাছ কৰা আমি দেখা নাই। দেখি সেইকাৰণে ভাবিলোঁ আপোনালোকলৈ এইটো ভিডিঅ'টো কৰি থৈ দিওঁ, যাতে আপোনালোকেও এই দৃশ্যটো উপভোগ কৰিব পাৰে। বিৰল দৃশ্য, ভাতৃ জীৱনৰ ভাতৃবেলাৰ এয়া বিৰল দৃশ্য। এয়াই অৱসৰ বিনোদন। আৰুনো কি কৰিব? হৰিনাম লোৱাৰ সমান্তৰালভাৱে তেওঁলোকে কেৰম খেলিছে, দুই এক কথা পাতিছে, সময়টো এনেকৈ অতিবাহিত কৰিছে। তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ। তেওঁলোকে যেন এনেকৈ আৰু বহু বছৰ জীয়াই থাকে। আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠসকল, দৰ্শকসকল দেখিছেই, তেওঁলোকৰ কিছু তেওঁলোকৰ জুনিয়ৰ আৰু কিছু ডাঙৰ, কিছু সমনীয়া। এই ককাই বৰ বঢ়িয়া খেলি, এইটো বয়সতে চাবচোন, গুটি মিছ নহয়, বঢ়িয়া খেলি আছে। অকণমানৰ কাৰণে এইটো মিছ হ'ল, কিন্তু প্ৰথমতে বঢ়িয়া খেলি আছিলে। কেনে পালে ভিডিঅ'টো জনাব।